ওয়েলকাম টু আরএইচ স্টাডি। আজি আমি নৱমমান শ্ৰেণীৰ পুনৰালোচনা লেচনৰ অনুশীলনী R1 6 নম্বৰৰ পৰা অংকখিনি কৰোঁ। প্ৰশ্নটো হ'ল তলৰ জোৰৰ প্ৰত্যেকেৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু থিৰ কৰা। 1 নম্বৰ 321 আৰু 396। এতিয়া আমি 321ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 321 আমি এটা বস্তু জানো যে কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 0 2 4 6 বা 8 ইয়াৰ পৰা যিকোনো এটা অংক থাকিলে সংখ্যাটো 2 ৰে বিভাজ্য হয়। 0 বা 5 থাকিলে সংখ্যাটো 5 ৰেও বিভাজ্য হয়। এতিয়া আমি যদি সংখ্যাটোৰ এককৰ স্থানৰ অংক 1 3 7 9 ইয়াৰ পৰা যিকোনো এটা থাকে তেতিয়াহলে সেই সংখ্যাটোৰ অংক কেইটা যোগ কৰি যদি 3ৰ গুণিতক হয় তেতিয়াহলে 3 ৰে বিভাজ্য হ'ব, নহলে নহব। এতিয়া আমি এটো অংক কেইটা যোগ কৰো। 3 আৰু 2 যোগ কৰিলে হয় 5, 5 আৰু 1 6। তেতিয়াহলে 6 যেহেতু হৈছে 3ৰ গুণিতক সেইকাৰণে আমি এটোক 3 ৰে হৰণ কৰিব পাৰো। 3 3ৰ ভিতৰত যাব এবাৰ, 2ৰ ভিতৰত নাযায় 0 এটা দি তাৰ পিছত দুটা লম। 21ৰ ভিতৰত 7 বাৰ যাব। কিমান হ'ল 321 মানে 3 * 107। এতিয়া আমি আৰু এটা কৰো 396ৰ উৎপাদক মৌলিক উৎপাদক বিশ্লেষণ কৰিম। মৌলিক সংখ্যাৰে হৰণ কৰিম। একক ঘৰত 2 6 আছে সেইকাৰণে 2 ৰে হৰণ যাব, 2 ৰে দিলো। 3ৰ ভিতৰত যাব এবাৰ, 1 বাকি 19ৰ ভিতৰত 9 বাৰ, 1 বাকি 16ৰ ভিতৰত 8 বাৰ। আকৌ একক ঘৰত 8 আছে 2 ৰে বিভাজ্য হ'ব। 19ৰ ভিতৰত যাব 9 বাৰ, 18ৰ ভিতৰত যাব 9 বাৰ। আকৌ 9 আছে 3 ৰে যাব, 3 ৰে কিমান বাৰ যাব 3 বাৰ 3 বাৰ। আকৌ 3 ৰে এবাৰ এবাৰ। এতিয়া আমি কি কৰিম, প্ৰথম যেটো আছিল 321 সমান সমান দি পূৰণফল কেইটা কৰিম। 3 * 107। পিছৰটো কিমান আছিল 396 সমান সমান কিমান আছে 2 * 2 * 3 * 3 * 11। এতিয়া আমি এতেকে গসাগু কাৰ কাৰ ওলাম 321 আৰু 396ৰ কিমান হ'ব এই দুইটাৰ ভিতৰত পূৰণফল যে মৌলিক উৎপাদক বিশ্লেষণ যে কৰিছো তাৰ পৰা মিল থকাখিনি এক জোড়া সিস্টেমত এটা লবা। মিল থকাখিনি ইয়াত 3 আছে ইয়াত 3 আছে আৰু মিল নাই, দুইটাতে থকা নাই, তেতিয়াহলে 3 হ'ব গসাগু। লসাগু কিমান হ'ব লসাগু কাৰ কাৰ লসাগু ওলাম 321 আৰু 396ৰ কিমান হ'ব মিল থকা যিখিনি আছে তাৰ পৰা এটা প্ৰত্যেক জোড়াৰ পৰা এটা এটা লিখিবা। 3 আছে মিল লিখিলো, বাকি যিমানখিনি আছে গোটেইখিনি লিখি দিয়া। 2 * 2 * 3 তো এটা লিখিলৈ 3 * 11 * ওপৰত আছে কিমান 107। এতিয়া পূৰণ কৰিছ 3 2 গুণ 6 6 2 গুণ 12 3 12 36 36ক 11 এৰে পূৰণ কৰা। এবাৰ পূৰণ কৰিলে কিমান হ'ব 6 * 6 3 * 3 6 * 6 3 * 3 যোগ কৰা 6 9 3 ন। এতিয়া আকৌ ইয়াক কি হেৰে পূৰণ কৰিবা 107 এৰে পূৰণ কৰা। কিমান হ'ব 7 6 গুণ 42 থাকিব 4 7 9 গুণ 63 আৰু 4 67ৰ 7 থাকিব 6 7 3 গুণ 21 আৰু 6 27। এতিয়া 0 ৰে দিলে গোটেইখিনি তো 0 হৈ যায়। এতিয়া আমি আৰু এটা ঘৰ বাদ দি 1 এৰে কৰিম 6 9 3 যোগ কৰাচোন 3 2 7 6 আৰু 7 এ যোগ কৰিলে কিমান 13ৰ 3 থাকিব 1 9 আৰু 2 11ৰ 1 12ৰ 2 থাকিব 1 ইয়াত হ'ল 4। এতিয়া লসাগু কিমান হৈছে 42372। এতিয়া আমি পিছৰটো কৰো। পিছৰ প্ৰশ্নটো হ'ল 2 নম্বৰত কিমান আছে, প্ৰথমটো আছিল 455। একক ঘৰত 5 আছে গতিকে 5 ৰে হৰণ যাব। 5 4ৰ ভিতৰত নাযায়, প্ৰথম ফাৰ্ষ্টত 0 নিদিলেও হয়। এতিয়া দুটা লোৱা 45ৰ ভিতৰত 5 যাব 9 বাৰ, 5ৰ ভিতৰত যাব এবাৰ। এতিয়া কিহেৰে যাব 7 ৰে যাব, 7 ৰে কিমান বাৰ যাব 13 বাৰ। এতিয়া পিছৰটো কৰো 42 একক ঘৰত 2 আছে গতিকে কিহেৰে যাব 2 ৰে যাব। কিমান বাৰ 4ৰ ভিতৰত দুবাৰ, 2ৰ ভিতৰত এবাৰ। এতিয়া আকৌ কিহেৰে যাব 3 ৰে গৈ আছে 7 বাৰ। এতিয়া আমি লিখিম 455 সমান সমান কিমান কেইটা আছে, কোন কেইটা লিখিম 5 * এইকেইটা 7 * 13। পিছত আকৌ 42 সমান সমান কিমান লিখিম 2 * 3 * 7। এতিয়া আমি এতেকে কি লিখিম ফাৰ্ষ্টত গসাগু কিমান হ'ব
555 আৰু 42 গহাও কিমান মিল থকাখিনি মিল কোনটো আছে এটাই আছে না 7 আছে গহাও 7 হ'ব আৰু লহাগু কোনখিনি কৈছিলো অমিলখিনি যিখিনি আছে গোটেইখিনি লিখি আৰু মিল থকাৰ পৰা এটা কৈ মিল থকা যেটো আছে এটা তাৰ পৰা লিখি ললো বাকি কিমান আছে 5 into 13 into 2 into 3 পূৰণ কৰা 7 5 গুণ 35 ইয়াৰ লগত 2 পূৰণ কৰিলে 70 70 লগত 3 পূৰণ কৰিলে 210 210 লগত কিমান পূৰণ কৰিম 13 3 0 গুণ 0 3 1 গুণ 3 3 2 গুণ 6 1 0 গুণ 0 1 1 গুণ 1 2 1 গুণ 2 0 3 7 2 কিমান হৈছে লহাগু 2730 এতিয়া 3 নম্বৰটো কৰিছো 3 নম্বৰ প্ৰশ্নটো কি আছে 3 নম্বৰ প্ৰশ্ন প্ৰথমটো হ'ল 408 এককৰ ঘৰত কিমান আছে 8 আছে সেইকাৰণে 2 ৰে যাব 2 যাব 4 ভিতৰত দুবাৰ 0 0 নামি আহিল 8 ৰ ভিতৰত 4 বাৰ আকৌ 2 ৰে হৰণ কৰি আছো এবাৰ 0 2 আকৌ 2 ৰে গৈ আছে 10 ৰ ভিতৰত 5 বাৰ 2 ৰ ভিতৰত 2 যাব এবাৰ এতিয়া কিহেৰে গৈ আছে 3 ৰে গৈ আছে কিমান বাৰ 3 যাব 5 ৰ ভিতৰত এবাৰ 2 বাকি 21 ৰ ভিতৰত 7 বাৰ আৰু এটা 170 ইয়াকো কৰি চাও একৰ ঘৰত 0 আছে হলে 5 ৰে যাব নহলে 2 ৰে যাব আমি হৰুটো যে আগতে কৰিম 2 ৰে গৈ আছো 16 ৰ ভিতৰত 17 আছে 16 ৰ ভিতৰত 8 বাৰ 1 বাকি 10 ৰ ভিতৰত 5 বাৰ একৰ ঘৰত কিমান আছে 5 আছে সেইকাৰণে 5 ৰে যাব এবাৰ 3 বাকি 35 ৰ ভিতৰত 7 বাৰ এতিয়া আমি লিখো 408 সমান সমান 2 into 2 into 2 মানে 2 কিউব into 3 into 17 ইয়াত আৰু কিমান আছে 170 equal 2 into 5 into 17 তে গহাও ফাৰ্স্টত এতেকে গহাও কিমান হ'ব লিখি দিয়া কাৰ 408 আৰু 170 কিমান হৈছে মিল থকা ইয়াত 2 এটা মিল আছে লিখিলো 1 জোৰাৰ পৰা এটা 17 মিল আছে লিখিলো 17 আৰু কিমান মিল আছে নাই তে 2 17 গুণ কিমান হ'ব 34 গহাও 34 হৈ গল লহাগু কাৰ 408 আৰু 170 কিমান হ'ব মিল থকাখিনি লিখিলো আগতে তে বাদ দিয়া হিকিটা বাকি কিমান আছে 2 আছে লিখিলো 2 ইনটু ইয়াতো আৰু এটা 2 আছে লিখিলো 3 আছে লিখিলো 17 তো লিখা হল আৰু তলত কিমান আছে 5 আছে এটা বেছি লিখিলো নেকি 2 ইয়াৰ পৰা সোৱা 2 এটা লিখিলো আকৌ ইয়াত 2 দুটা আছে না দুটা 2 আকৌ বেছি লিখিছো ঠিক আছে এতিয়া পূৰণ কৰাচোন 2 17 গুণ 34 34 into 34 কিমান হৈছে 68 না 34 into 34 68 আৰু 68 ৰ লগত 2 এইকেইটা পূৰণ কৰা 3 2 গুণ 6 6 5 গুণ 30 30 ৰে পূৰণ কৰা 0 পিছত দি দিম 8 3 গুণ কিমান 24 ৰ 4 থাকিব 2 6 3 গুণ 18 আৰু 2 20 এটা 0 আছে দি দিলো লাষ্টত কিমান হল 2040 আহা কৰি সকলে বুজি পাইছা পিছৰটো চোৱা এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো কৰো 7 নম্বৰ প্ৰশ্ন কিমান আছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা কিমান আছে 2/11 আৰু এটা কিমান 1/6 ইয়াত চোৱা দুইটাৰে হৰ কিন্তু বেলেগ বেলেগ প্ৰথম কাম হল আমি ইয়াৰ লহাগলৈ হৰ একে কৰা যেহেতু দুইটা এটা মিল থকা সংখ্যাৰে হৰণ না যায় গতিকে সংখ্যাটোৰ পূৰণফলে হ'ব লহাগু যিমান আছে তলত যিমান লিখিছো ওপৰত ইমান লিখিম 6 ৰ লগত কিমান পূৰণ কৰিলে হ'ব 11 কৰিম উল্টা পুল্টাকে কৰি দিও এটা লগত আনটো 1 ৰ লগত 11 ইয়াত 6 11 66 ইয়াৰ তলত কিমান হল 66 6 2 গুণ কিমান হল ইয়াত 12 11 1 গুণ 11 এতিয়া চোৱা 12/66 আৰু 11/66 ৰ মাজত কোনো পৰিমেয় সংখ্যা নাই এতেকে আমি এক পৰিমেয় সংখ্যা বনোৱাৰ কাৰণে কি কৰিম যেটো আছে 12/66 লিখিলো ইয়াক আমি কেটা উলিয়াবলৈ কৈছে দুটা উলিয়াব কৈছে আমি 3 ৰে পূৰণ কৰিম 66 ৰ লগতো 3 পূৰণ কৰিম 12 ৰ লগতো 3 পূৰণ কৰিম মানে যিমান উলিয়াবলৈ কব তাতকে এক বেছি পূৰণ কৰিবা কিমান হ'ব 66 into 3 মানে 198 12 into 3 3 12 গুণ 36 এতিয়া পিছত আৰু কিমান আছে 11/66 সমান কিমান 3 ৰে পূৰণ কৰিম 66 into 3 11 into 3 পূৰণ কৰাচোন
66 3 গুণ 198 11 3 গুণ 33 এতেকে আমি এতিয়া লিখিম এতেকে কি লিখিম যি দিয়া আছিল 2/11 আৰু কিমান লিখিম 1/6 ৰ মাজত থকা কেইটা কৈছে দুটা যিকোনো নিদিলে হ'ব দুটা পৰিমেয় সংখ্যা হল এনেকৈ লিখিম তলত লিখা ইয়াত তলত যিমান আছে হৰ 98 লিখা ইয়াত 33 কৈ পিছৰ ডাঙৰটো কিমান আছে 34 তলত সেম লিখিবা পিছৰটো কিমান 35 এতিয়া 36 হৈ গলে হেতু হৈ যাব গতিকে মাজৰ পৰিমেয় সংখ্যা কেইটা একেটাই আশা কৰো বুজিছা পিছৰটো চাও 8 নম্বৰ প্ৰশ্নটো কি আছে হৰল কৰা √10 * √5 এই এটা বস্তু দিয়া আছে √2 ৰ মান কিমান ধৰিব কৈছে 1.41 ধৰিব কৈছে এতিয়া যেটো দিয়া আছে আমি হেতু আগতে লিখি লও কি দিয়া আছে √2 মান কিমান দিছে 1.41 এতিয়া আমি কৰো এতেকে 10 √10 * √5 √10 ক আমি মৌলিক সংখ্যাৰে পূৰণ হিচাপে দেখুৱাই দিও 2 * √10 ক আমি কেনেকৈ লিখিব 2 * 5 10 ক আমি পূৰণ কৰিছো 2 * 5 2 গুণ কিমান 10 এ হয় * √5 এতিয়া আমি √ৰ ভিতৰত যে দুটা আছে একেলগে ইয়াক আমি এক্সট্ৰা কৰি দিও √2 * √5 * √5 এতিয়া ইয়াত √2 ৰ সলনিত কিমান বহাব কৈছে 1.41 বহাই দিলো ইনটু √5 * √5 কিমান হ'ব 5 হৈ যায় কাৰণ আমি এটো জানো √5 * √5 মানে √5 স্কয়াৰ এটো ক্যান্সেল হৈ গলে থাকিব কিমান 5 থাকে সেইকাৰণে আমি ইয়াত ডাইৰেক্ট কিমান লিখিছো 5 লিখিছো এতিয়া পূৰণ কৰা 5 * 1 * 5 5 * 4 * 20 ৰ 0 থাকিব 2 5 * 2 = 10 2 5 * 1 * 5 2 7 ইয়াত দশমিকৰ পিছত টোটাল গড় কেইটা আছে এটা দুটা ইফালৰ পৰা দুটা কাউন্টিং কৰি হৈ গল বাৰু বুজি পাইছা এতিয়া পিছৰটো চোৱা তুমি 9 নম্বৰ কৰিম 9 নম্বৰৰ যিখিনি অংক আছে আমি দুটা নিয়মত কৰি দেখুৱাই দিম এটা লং টাইপ হ'ব সিস্টেমটো আৰু এটা শৰ্ট টাইপৰ হ'ব এতিয়া ধৰচোন কি আছে p/q আহিৰ ভগ্নাংশত প্ৰকাশ কৰা কিমান দিয়া আছে 0.81 ইয়াৰ ওপৰত দুইটাৰ ওপৰত পৌনঃপুনিক চিন আছে দিয়া আছে 0.81 দুইটাৰ ওপৰত পৌনঃপুনিক চিন আমি কি কৰিম যেটো দিয়া থাকিব ধৰা হল আমি এই গোটেইখিনিক x বুলি ধৰিম পৌনঃপুনিক চিন যি কেটাৰ ওপৰত আছে হেকেটা বাৰে বাৰে আহি আছে আমি এনেকৈ লিখিম x = 0.8181 ইমান বেছি নিলিখো এটো সমীকৰণ 1 বুলি দিলো পিছত আমি সমীকৰণ 1ক আমি পূৰণ কৰিম কিহেৰে পূৰণ কৰিম তুমি ভাবা একেবাৰে সিম্পল প্ৰসেস ধৰাচোন এনে বুজাৰ কাৰণে তুমি দশমিকৰ কাৰণে 1 দিছা দশমিকৰ পিছতে পৌনঃপুনিক চিন স্টাৰ্ট হৈছে কিমান ঘৰৰ ওপৰত আছে হিমানটা 0 দিয়া মানে 1ৰে পূৰণ কৰিম এতিয়া আমি 1ৰে সমীকৰণ 1কে পূৰণ কৰিছো সমীকৰণ 1 এই গুটেইখিনি হয় তে 1ক x ৰে পূৰণ কৰা কিমান হ'ব 100x সমান 1ৰ পিছত দুটা শূন্য আছে সেইকাৰণে পূৰণ কৰি আছে যেহেতু দুই গড় কিমান ফলে যাব ৰাইট সাইডত যাব তেতিয়ালে কিমান হ'ব 81.818181 যিমান লিখিব পাৰা এটো সমীকৰণ 2 দিলো এতিয়া আমি সমীকৰণ যেটো ডাঙৰ আছে ডাঙৰ কোনটা আছে 2 - 1 কৰি পাও 2 ৰ পৰা একটো বিয়োগ কৰিম কৰি পাও 2টো কিমান আছে সমীকৰণ 2 ৰ পৰা 1 বিয়োগ কৰো 2টো কিমান আছে সমীকৰণ কিনি ইমান এইখিনি সমীকৰণ নহয় কিমান আছে 100x সমান 81.818181 ডট ডট সমীকৰণ 2 কিমান আছে সমীকৰণ 2 টো এটো সমীকৰণ 1 কিমান আছে x = 0.818181 ডট ডট এতিয়া বিয়োগ কৰি দিয়া 1ৰ পৰা 1 গুছি গলে 0 ইয়াতো 0 ইয়াতো 0 0 0 0 এনেকৈ ডট ডট গৈ থাকিব এতিয়া 1ৰ পৰা 0 গুছি গলে হয় 1 ইয়াত 8 আছে লিখিলো ইয়াত কিমান আছে 100x ৰ পৰা এটা x বাদ দিলে থাকিব 99x ইয়াত সমান চিন আছে এতিয়া তোমাৰ কাম হল x ৰাখি দিয়া আমাৰ x ৰ মানহে ওলাব কৈছে আমাৰ কাম এটো তে x ৰাখি দিছো যেহেতু 99x ৰ লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব আৰু তলত বহিব ওপৰত হ'ব 81
কটাকটি কৰিলে কিহেৰে কটাকটি কৰিব পাৰোঁ 9ৰে কাটিব পাৰোঁ 9 যাব 9 9 গুণ 81 ইয়াক 9 যাব এবাৰ এবাৰ তে x ৰ মান কিমান পাইছোঁ এতেকে নিৰ্ণয় মান x সমান কিমান পাইছোঁ 9/11 এই সেম অংকটো বেলেগ এটা সিস্টেমত আমি কৰিব পাৰোঁ অৰ দি কৰি আছো তোমালোকে বুজি লবা একেবাৰে সহজ পদ্ধতি এটো হল কিমান দি আছে 0.81 দুইটাৰ ওপৰত পৌনঃপুনিক চিন আমাৰ কাম হল দশমিকৰ পিছত যিমান কেইটাৰ ওপৰত পৌনঃপুনিক চিন দিয়া আছে একেবাৰে সহজ পদ্ধতি মনত ৰাখিবা দশমিকৰ পিছত যিমান কেইটাৰ ওপৰত পৌনঃপুনিক চিন দিয়া আছে হিমান কেইটা 9 লিখা দশমিকৰ পিছত কিন্তু দশমিকৰ পিছত যেহেতু পৌনঃপুনিক চিন নথকা গড় নাই হেকাৰণে আমি একো নকৰো এতিয়া তুমি গুটেইখিনি লিখি দিয়া ফাৰ্ষ্টত 0 লিখিব নালাগে 0 হলে মাইনাস তুমি কি কৰিবা দৰাচোন 0 লিখিলো গুটেইখিনি পৰা মাইনাস কোনখিনি কৰিবা পৌনঃপুনিক চিন নথকাখিনি মাইনাস কৰা কিমান হ'ব এতিয়া 81/99 কটাকটি কৰা 9 যাব 9 বাৰ 9 যাব কিমান বাৰ 11 বাৰ হৈ গল x ৰ মান এতিয়া আমি এটো একেবাৰে সহজ পদ্ধতি 1 মাৰ্কৰ কাৰণে হ'ব পাৰে ইমাৰ্জেন্সি এমসিকিউৰ কাৰণে কৰিবা নেকি এতিয়া পিছৰটো কৰি চাও 2 নম্বৰ প্ৰশ্নত দিয়া আছে 0.81 1 ৰ ওপৰত পৌনঃপুনিক তাৰ মানে 1 বাৰে বাৰে আহিছে তে আমি সমাধান কৰো সলিউশন যেটো দিয়া আছে এটা আমি লিখি লও ধৰা হল কি ধৰিম ধৰা হল x সমান 0.8111 ইমান লিখা নাই সমীকৰণ 1 এতিয়া তুমি কি কৰিবা সমীকৰণ 1ক কিমানেৰে পূৰণ কৰিবা ভাবাচোন দশমিকৰ কাৰণে মই বুজাৰ কাৰণে কৈছিলো 1 দিয়া দশমিকৰ পিছত পৌনঃপুনিক চিন নথকা গড় আছে এটা দিলু হেইটোৰে পূৰণ কৰিম এতিয়ালৈকে পৌনঃপুনিক চিন লৈকে আমি অহা নাই পৌনঃপুনিক চিন নথকা যিমানটা গড় আছে সিমানটা শূন্য দিছো 10 ৰে পূৰণ কৰিলে কিমান হ'ব 10 * x মানে 10x = যেটো দশমিক থকা সংখ্যাক একৰ পিছত শূন্য থকা সংখ্যাৰে পূৰণ কৰিছো একৰ পিছত যিমানটা শূন্য থাকিব হিমান গড় ৰাইট সাইডত দশমিক বিন্দু বহিব এতিয়া এটা শূন্য আছে গতিকে এক গড় যাব 8.1111 এনেকে ডট ডট 2 নম্বৰ সমীকৰণ আকৌ তোমাৰ কাম হল সমীকৰণ 1ক কিহেৰে পূৰণ কৰিবা ধৰাচোন মই দশমিকৰ কাৰণে 1 দিছো পৌনঃপুনিক চিন নথকা গড় যিমানটা সিমানটা শূন্য দিলো এতিয়া পৌনঃপুনিক চিন থকা গড় কেইটা আছে এটাই আছে হেকাৰণে আমি এটা শূন্য দিছো কিহেৰে পূৰণ কৰিম এতিয়া 100 ৰে একক 100 এটো হল সমীকৰণ 1 100 ৰে পূৰণ কৰিলে ইয়াত হ'ব 100x সমান 2 গড় ৰাইট সাইডত যাব তেতিয়ালে 81.1111 ডট ডট এনেকে সমীকৰণ 3 এতিয়া আমি কি কৰিম সমীকৰণ 3 minus 2 কৰি পাও সমীকৰণ 3 ৰ পৰা 2 বিয়োগ কৰিম 3 টো কিমান আছে 100x সমান 81.1111 এনেকে ডট 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 সমীকৰণ 1 2 কিমান আছে 10x = 8.1111 ডট ডট এতিয়া বিয়োগ কৰা এখিনি গুটেইখিনি 0 হল দশমিক এতিয়া ইয়াৰ পৰা এক ধাৰ কৰা 11 ৰ পৰা 8 গুচি গলে থাকিব 3 ইয়াত 7 আছে 7 লিখিলো ইয়াত সমান চিন 100x ৰ পৰা 10x বাদ দিলে থাকিব 90x এতিয়া তোমাৰ কাম x ৰাখি দিয়া 90 যেটো পূৰণ হৈ আছে ইফালে হি হৰণ হ'ব ওপৰত কিমান হ'ব 73 x এতেকে নিৰ্ণয় মান কিমান হৈ আছে লিখি দিবা এতেকে নিৰ্ণয় মান x = কিমান পাইছো 73/90 ইয়াকো আমি কি কৰো যেটো নিয়মত কৈছো শৰ্টকাট নিয়মত কৰি আছো কিমান হ'ব x = আমি লিখি লও ধৰাচোন পৌনঃপুনিক চিন থকা গড় এটা আছে না সংখ্যাটোত যেটো এটো আছে 0.1 পৌনঃপুনিক এটা আছে হেকাৰণে এটা নাও দিলু দশমিকৰ পিছত পৌনঃপুনিক চিন নথকা গড় এটা যিমানটা থাকিব হিমানটা 0 দিবা এতিয়া গুটেইখিনি লিখিবা মাইনাস পৌনঃপুনিক নথকা যিমান ঘৰ আছে সেই গুটেইখিনি লিখা দশমিকৰ এতিয়া কাম নাই কিমান হ'ব এতিয়া তলত হৈ গল 90 ইয়াত হ'ব 81 - 8 81 ৰ পৰা 8 গুচি গলে থাকিব 73 তলত হৈ গল 90 হৈ গল এতিয়া 3 নম্বৰ কৰো 3 নম্বৰ প্ৰশ্নটো আছে 2.477 ৰ ওপৰত পৌনঃপুনিক চিন আছে লিখি লও 2.477 ৰ ওপৰত পৌনঃপুনিক চিন ধৰা হল x = 2.4777 ডট ডট ইকুৱেশ্যন নম্বৰ 1 দিলু
এতিয়া তোমাৰ কাম হ'ল সমীকৰণ 1ক কিহেৰে পূৰণ কৰিবা কি লিখিছিলোঁ দশমিকৰ কাৰণে 1 দিছোঁ দশমিকৰ পিছত পৌনঃপুনিক চিন নথকা গড় এটা আছে সেইকাৰণে 10ৰে ফাৰ্ষ্টত পূৰণ কৰিম কিমান হ'ব তেনেৰে পূৰণ কৰিলে 10x ইকুৱেল 24.7777 ডট 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 ইকুৱেশ্যন নম্বৰ 2 এতিয়া আকৌ সমীকৰণ 1ক সমীকৰণ 1ক কিহেৰে পূৰণ কৰিম দশমিকৰ কাৰণে 1 দশমিক পৌনঃপুনিক চিন নথকা গড় এটা পৌনঃপুনিক চিন থকা গড় এটা মানে 1ৰে পূৰণ কৰিছোঁ কিমান হ'ব 100x সমীকৰণ 1ক কৰিছোঁ 24.7 মানে 2 গড় আহিছে গতিকে 1 গড় হ'ল 4 আৰু এটা হ'ল 7.7777 এটো হ'ল সমীকৰণ 3 ডট ডট দি যাবা এতিয়া সমীকৰণ 3 minus 2 কৰি পাও সমীকৰণ 3 ৰ পৰা 2 বিয়োগ কৰি আছে 3 কিমান আছে 100x ইকুৱেল 247.7777 ডট 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 এনেকে ইয়াত আছে কিমান 10x ইকুৱেল 24 পইণ্ট দশমিকৰ চিধা দশমিক দিবা 7777 ডট ডট তে বিয়োগ কৰা 0 ইয়াত 0 এটো 0 0 0 পইণ্ট 7 ৰ পৰা 4 গুছি গলে থাকিব 3 ইয়াত 4 ৰ পৰা 2 গুছি গলে থাকিব 2 ইয়াত 2 এটা মান চিন তিয়া ইয়াত কিমান হ'ব 90x তে তুমি x ৰাখি দিয়া কিমান হ'ব ওপৰত হ'ব 2 2 3 তলত ইয়াত আহি যাব 90 সৰি 90 আহি যাব এতিয়া এতেকে নিৰ্ণয় মান কিমান হ'ব x ইকুৱেল 223/90 শর্টকাট নিয়মত কৰি আছো এটো কিমান আছে সংখ্যাটো 2.477 ৰ ওপৰত পৌনঃপুনিক চিন আছে তে আমি কি কৰিম কেটাৰ ওপৰত পৌনঃপুনিক চিন আছে দশমিকৰ পিছত চাবা এটা দশমিকৰ পিছত পৌনঃপুনিক চিন নথকা গড় এটা সেইকাৰণে এটা শূন্য বাকি যিমানখিনি আছে দশমিক উঠাই দি লিখা এতিয়া পৌনঃপুনিক চিন নথকা যিমানখিনি আছে গোটেইখিনি একেলগে লিখা 24 আছে এতিয়া কৰা 24 ন 347 ৰ পৰা 7 ৰ পৰা 4 গুছি গলে থাকিব 3 ইয়াত কিমান হ'ব ইয়াত আছে 4 ৰ পৰা 2 গুছি গলে থাকিব 2 ইয়াত এটা 2 আছে তলত হ'ব 90 হৈ গল পিছৰটো কৰি চাও 4 নম্বৰটো কিমান আছে 2.4431 মানে 31 ৰ পৰা ওপৰৰ পৌনঃপুনিক চিন আছে তুমি লিখি লও 2.4431 3 আৰু 1 ৰ ওপৰত পৌনঃপুনিক চিন ধৰা হ'ল x সমান সমান 2.4431 ইয়াৰ ওপৰত পৌনঃপুনিক চিন এতিয়া আমি পৌনঃপুনিক চিন নিদি 3131 বাৰে বাৰে ডট ডট লিখি সমীকৰণ 1 দিলো এতিয়া সমীকৰণ 1 ৰ লগত কিহেৰে পূৰণ কৰিম পৌনঃপুনিক দশমিকৰ কাৰণে 1 দিলো পৌনঃপুনিক চিন নথকা ঘৰ দুটা আছে এইকাৰণে দুটা শূন্য দিছো মানে 100 এৰে পূৰণ কৰিম ঠিক আছে এতিয়া কৰাচোন 100x ইয়াত কিমান হ'ব 100x ইকুৱেল 1 ৰ পিছত দুটা শূন্য আছে 2 গড় কিমান ৰাইট সাইডত যাব মানে 244.313131 ডট ডট এটো সমীকৰণ 2 তে আকৌ কি কৰিম সমীকৰণ 1ক আমি কিহেৰে পূৰণ কৰিম পৌনঃপুনিক আগত আছিল 100 ন পৌনঃপুনিক চিন নথকা গড় দুটা আছিল আৰু এতিয়া পৌনঃপুনিক চিন থকা গড় আৰু দুটা আছে সেইকাৰণে আৰু দুটা শূন্য দিম কিমান হ'ব মানে 10000 দি পূৰণ কৰাচোন 10000 দি পূৰণ কৰিলে 10000x ইকুৱেল 1 ৰ পিছত 4টা শূন্য আছে তেতিয়াহলে 4 গড় যাব 1 2 3 4 2 হ'ব 1 গড় হ'ল 431.313131 ডট ডট এটো হ'ব সমীকৰণ 3 এতিয়া তুমি সমীকৰণ কিমান 3 ৰ পৰা মাইনাস কৰিবা 2 মাইনাস বিয়োগ কৰি পাও সমীকৰণ 3 আগতে লিখি লও কিমান হ'ব এই সমীকৰণ 3 আছিল কিমান 10000x সমান সমান 24431.313131 ডট ডট সমীকৰণ 2 কিমান আছিল 100x ইকুৱেল কিমান হ'ব দশমিকৰ চিধা হলে ইয়াত 244 দশমিকৰ চিধা ইয়াত 313131 বিয়োগ কৰা ডট 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 এখিনি 0 হৈ যাব বিয়োগ কৰিলে এতিয়া 11 ৰ পৰা 4 গুছি গলে থাকিব 7 ইয়াত আছে 2 ন 12 ৰ পৰা 4 গুছি গলে থাকিব 8 ইয়াত 3 আছে 3 ৰ পৰা 2 গুছি গলে 1 এতিয়া 4 2 ইয়াত সমান চিন ইয়াত x নামিলো 0 ৰ পৰা 0 গুছি গলে 0 0 ইয়াতো 9 10 ৰ পৰা 1 গুছি গলে 9
ইয়াত 9 আছে হৈ গ'ল মানে 9900x তে x তুমি ৰাখি দিয়া কিমান হ'ব ওপৰত 24187 তলত কিমান হ'ব 9900 হৈ গ'ল এতেকে নিৰ্ণয় মান x সমান সমান কিমান পাইছো 24187 divided by 9900 এটো আমি সিম্পল প্ৰসেছত কৰি চাও কি হয় কিমান আছিল 2.4431 মই কি কৈছিলো যে দশমিকৰ পিছত আমি চাম পৌনঃপুনিক চিন থকা গড় আছে দুটা 9 দিলো দুটা পৌনঃপুনিক চিন নথকা গড় আছে দুটা সেইকাৰণে দুটা শূন্য দিছো গোটেইখিনি দশমিক গোটেইখিনি লিখা এতিয়া মাইনাস কিমান কৰিবা পৌনঃপুনিক গড়ৰ বাহিৰে যিমানখিনি আছে গোটেইখিনি 244 তাহলে কিমান মাইনাস কেলে কিমান পাইছিলো 244 মাইনাস কেলে পাইছিলো 24187 তলত কিমান আছিল 9900 আগৰো সকলোৱে বুজি পাইছা থ্যাংক ইউ কিপ ওয়াচ মাই চেনেল মোক সাপোর্ট কৰিবা আমি যাতে এনেকৈ ভিডিও আৰু বনাই থাকিব পাৰো